নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ আজি আমি কথা পাতিম অসম বুৰঞ্জীৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে বহুদিন ভিডিঅ' দিব পৰা নাই তাৰ বাবে ক্ষমা প্ৰাৰ্থী আপোনালোকে যিসকলে আসাম পুলিচ আৰু আসাম পুলিচৰ এছআই বাবে এপ্লাই কৰিছে আৰু স্বাস্থ্য বিভাগত এপ্লাই কৰিছে তেখেতসকলৰ বাবে এই প্ৰশ্নকেইটি অতি গুৰুত্বপূৰ্ণ গতিকে আহকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্ন হ'ল মাধৱ কন্দলী কোন শতিকাৰ কবি ইয়াৰ উত্তৰ হ'ব মাধৱ কন্দলী চতুৰ্দশ শতিকাৰ কবি মাধৱ কন্দলী ২ নম্বৰ প্ৰশ্ন প্ৰাক শংকৰী যুগৰ সৰ্বশ্ৰেষ্ঠ কবিগৰাকী কোন ইয়াৰ উত্তৰ হ'ব মাধৱ কন্দলী ৩ নম্বৰ প্ৰশ্ন অসমৰ কোনটো সম্প্ৰদায় অলংকাৰ নিৰ্মাণৰ লগত জড়িত ইয়াৰ উত্তৰ হ'ব সোণাৰী সম্প্ৰদায় ৪ নম্বৰ প্ৰশ্ন অসমীয়া লিখিত সাহিত্য কিহৰ পৰা আৰম্ভ হয় অসমীয়া লিখিত সাহিত্য চৰ্যাপদৰ পৰা চৰ্যাপদসমূহৰ পৰা অসমীয়া লিখিত সাহিত্য আৰম্ভ হয় ৫ নম্বৰ প্ৰশ্ন আহোমৰ কোন দুজন ৰজাই থলুৱা গীত মাতৰ পোষকতা কৰিছিল এই উত্তৰ হ'ব নৰনাৰায়ণ আৰু চিলাৰায় ৬ নম্বৰ প্ৰশ্ন অসমৰ সত্ৰীয়া নৃত্যৰ জনক কোন অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াৰ উত্তৰ হ'ব শংকৰদেৱ সত্ৰীয়া নৃত্য অসমৰ এক বৃহৎ নৃত্য ৭ নম্বৰ প্ৰশ্ন শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাপতি কোন আছিল শৰাইঘাট যুদ্ধ আপোনালোকে সকলোৱে শুনিছে ইয়াৰ উত্তৰ হ'ব লাচিত বৰফুকন অসমীয়াৰ সেনাপতি ৮ নম্বৰ প্ৰশ্ন কোনগৰাকী মহাপুৰুষে চালি নাচৰ প্ৰথম প্ৰচলন কৰিছিল ইয়াৰ উত্তৰ হ'ব মাধৱদেৱে ইয়াৰ প্ৰথম প্ৰচলন কৰিছিল ৯ নম্বৰ প্ৰশ্ন ভাস্কৰ বৰ্মনৰ দিনত ভাৰতলৈ অহা চীনা পৰিব্ৰাজকজনৰ কোন আছিল ইয়াৰ উত্তৰ হ'ব হিউমেন চাং ১০ নম্বৰ প্ৰশ্ন বৰ্তমান অসমৰ মাটিকালি কিমান এইটো জিঅ'গ্ৰাফি ৰিলেটেড আৰু হিষ্ট্ৰী ৰিলেটেড দুইটা একেই হয় এইটো হ'ব ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন ১১ নম্বৰ প্ৰশ্ন শুক্লধ্বজ ৰজাক কি নামেৰে জনা যায় ইয়াৰ উত্তৰ হ'ব চিলাৰায় নামেৰে তেখেতক জনা যায় ১২ নম্বৰ প্ৰশ্ন অসমত শালস্তম্ভ বংশৰ শাসনকাল কেতিয়া আছিল ইয়াৰ উত্তৰ হ'ব ৬৫০ পৰা ৯৯০ খ্ৰীষ্টাব্দ ১৩ নম্বৰ প্ৰশ্ন অসম শব্দটি পোনপ্ৰথমে কাৰ লিখনিত ব্যৱহৃত হৈছিল অসম ইয়াৰ উত্তৰ হ'ব শংকৰদেৱৰ লিখনিত প্ৰথম অসম শব্দটো ব্যৱহৃত হৈছিল ১৪ নম্বৰ প্ৰশ্ন সৰ্বপ্ৰথমে কামৰূপ আক্ৰমণ কৰা মুছলমান ৰজাজন কোন আছিল ইয়াৰ উত্তৰ হ'ব বখতিয়াৰ খিলিজী আছিল প্ৰথমজন মুছলমান ৰজা যিয়ে কামৰূপ আক্ৰমণ কৰিছিল ১৫ নম্বৰ প্ৰশ্ন অসমত বৰ্মন বংশৰ শাসনকাল কেতিয়া আছিল ইয়াৰ উত্তৰ হ'ব ৩৫৫ পৰা ৬৫০ খ্ৰীষ্টাব্দ ১৬ নম্বৰ প্ৰশ্ন আহোমসকলে ৰাজত্ব কৰাৰ সময়ত অসম ভূখণ্ডক কি নামেৰে অভিহিত কৰিছিল ইয়াৰ উত্তৰ হ'ব মুং চুন খাম নামেৰে অভিহিত কৰিছিল ১৭ নম্বৰ প্ৰশ্ন অসমৰ পৌৰাণিক নাম কি ইয়াৰ উত্তৰ হ'ব প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ ১৮ নম্বৰ প্ৰশ্ন আহোমসকলে অসমত কেতিয়া প্ৰথম প্ৰৱেশ কৰিছিল ইয়াৰ উত্তৰ হ'ব ১২২৮ খ্ৰীষ্টাব্দত এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন ১৯ নম্বৰ প্ৰশ্ন জয়মতীৰ গিৰিয়েকৰ নাম কি আছিল ইয়াৰ উত্তৰ হ'ব গদাধৰ সিংহ ২০ নম্বৰ প্ৰশ্নটো আমি আপোনালোকলৈ আগবঢ়াম ইয়াৰ উত্তৰটো হ'ব আহোমৰ শেষৰ ৰজাজন কোন আছিল ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত দিব কমেণ্ট বক্স খালী আছে এই প্ৰশ্নটোৰ লগে লগেই মই আপোনালোকৰ পৰা বিদায় মাগিছোঁ আৰু এনেধৰণৰ নতুন ভিডিঅ' পাই থাকিবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক আৰু এনেধৰণৰ নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াই দি যাম বুলি প্ৰতিশ্ৰুতি দিলোঁ ধন্যবাদ।